পুৰাম হে গীতাৰ মাহাত্মা কথা শুনা সৰ্বজন ও দিব্য জ্ঞান লোভে যাক ও কৰিলে শ্ৰৱণ সুতক সম্বন্ধী বুলি লন্তঋষি গণ হে গীতাৰ মাহাত্মা কথা কৈও তপধন গীতাৰ মাহাত্ম্য কথা শুনা সৰ্বজন দিব্য জ্ঞান লোভে যাক কৰিলে শ্ৰৱণ গীতাখন হৈছে আপোনাৰ জ্ঞানৰ ভঁৰাল আমি গীতাখন অনাব লাগে হয় জ্ঞানৰ আধাৰ এখন গীতাখন মাতৃস্বৰূপ মাই আমাৰ হয় প্ৰকৃতি স্বৰূপ গীতা আপোনাৰ অলপমান গীতাখন শুনিব লাগে কিছুমান আমাৰ অলপ সংসাৰখনৰ কেনেকৈ চলিব লাগে আমি তাতে অকণমান বৰ্ণনা কৰি থৈছিল ক'ত কৃষ্ণই অৰ্জুনক কুৰুক্ষেত্ৰত যুদ্ধত কৈছিল কচি আমাক হয় অৰ্জুনক কচি মানে আমাকে কচি যে সংসাৰখন কেনেকৈ চলিব লাগে তাৰ নীতি নিয়মবিলাক অলপ কৈ গৈছে ও নাৰায়ণ ক্ষেত্ৰে হুকে কৰিলা প্ৰচাৰ ও কৃপা কৰি আমাতকৈ হিও পুনৰবাৰ সুতনি গদতি শুনি কৰিষি গণ গীতামৃত কনে পাৰে কৰিবে বৰ্ণন গুঢ়াৰ্থ বুজিবাৰ শক্তি নাহি কাৰ ও দেৱ ঋষি নাজনয় মাহাত্মা গীতাৰ কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয় হে যাজ্ঞবল্ক ব্যাসাৰু শুক মহাশয় লে সংঘ জানে মাত্ৰ অনুযুতজন যিমতে শুনিলো কৰো সংক্ষেপে বৰ্ণন ও গীতাৰূপী বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণে দহয় বৎসৰূপ ধৰি তাক অৰ্জুনে প্ৰিয় কৃষ্ণ হৈছে গাই অৰ্জুন হৈছে দামৰি গাখীৰ খাই আছে আৰু দামৰিটো যেতিয়া বাঁহখনত দুটামান খুনা নামাৰে তেতিয়ালৈকে গাইটোৱে গাখীৰ নেদে অৰ্জুনে খুনিয়ে আছে দামেৰি হৈ পেলাই উদৰ ভৰিয়া দুগ্ধ খামে জ্ঞানী গণ এ অৰ্জুনৰ আগে নিজে ও কহে নাৰায়ণ জীৱন তাৰণ হেতু মাহাত্মা গীতাৰ দৈৱকী নন্দন কৃষ্ণে কৰিলা প্ৰচাৰ সংসাৰ সাগৰ তৰি বাকো যাৰ মন ও গীতামৃত পান কৰি তৰা হেহি জন পঢ়াই পঢ়ে ৰুৱে পাণ তাক বিনে নিচিন্তে আন কিছুমানে একেদিনাই 18 অধ্যায় গীতা পঢ়িলে হ'ব কি খুৰী যদি একো বুজিয়ে নাপা সিমান পঢ়িব নালাগে নহয় এৰে এটা পাঠ পঢ়ক সেই এটা পাঠ পঢ়াওঁতে যদি তাৰে এটা শব্দ হৃদয়ত সোমাই সেয়ে গীতা হ'ব মোকো পঢ়িব দিলে 18 অধ্যায় গীতা মই ধাম ধুম পঢ়ি গ'লোঁ আপোনালোকে একো বুজিয়ে নাপালে সেয়ে কৈছে পঢ়াই পঢ়ে ৰুৱে পাণ পঢ়াৰো নিয়ম আছে গোটাই কিতাপখন পঢ়িলে নহ'ব তই যদি একো বুজি পোৱা নাই এটা পাঠ পঢ় সেইখিনি যদি বুজি ল'ব পাৰা ৰুৱে পাণ ৰোৱাৰ টাইম আছে হয় 3 শাওনে পাণ 1 আহিনে ধান 1 আহিন পাৰ হোৱাৰ পিছত ধান হয় আৰু 3 শাওন 3টা বছৰ পাৰ হ'লে পাণডাল উঠে আমি যদি পুটপাত দিনাৰ পৰা পাণডাল ছিঙি থাকোঁ সি উঠব কেনেকৈ হয় সেইকাৰণে চব বস্তুৰ নিয়ম আছে আপোনাৰ নীতি নিয়মৰ মাজত হ'লে ভাল হয় মই পাণডাল পুতিয়ে ছিঙবাই ল'লোঁ নহয় সি উঠবাই পৰা নাই 3 বছৰ যেতিয়া যাব পাৰ হৈ সি জকমক দি বল দি উঠিব আপুনি কিমান ছিঙা ছিং তেতিয়া হয় ছিঙি তাত তেতিয়া পাণটো আপোনাৰ দেৱতুল্য বস্তু আপোনাৰ তাত হচি দেখি পাণে হ'ব চটকাটো পাণ বান্নিটো পাণ চবতে পাণ হ'ব যদি কিবা কথাত চুৱা লাগছি দেও লাগিছি
আপোনাৰ শূন্য হৈ যাব, পাণ নোহোৱা হৈ যাব। সেইকাৰণে পাণৰ তলেদি পাণ যাকে তাকে ছিঙিব দিব নালাগে। পাণৰ নীতি নিয়ম আছে। তিতা শুক্তা টেঙা চেঙা খাই পাণ ছিঙিব যাব নালাগে। শুক্তা লাগিব পাণত দাদা, শুক্তা লাগিব পাণত। পাণ দেৱতুল্য বস্তু, স্বৰ্গ ৰাজ্যৰ পৰা নাৰদে অনা বস্তু। এইবিলাক আমাৰ মান নামান আছে, বুজিনে? যাকে তাকে যেনেকে তেনেকে পাণ ছিঙিব যাবই দিব নালাগে, হয়? এইবিলাক মান নামানত থাকিব লাগিব। শাস্ত্ৰখনে এইবিলাকে কৈ আছে খুৰী, এইবিলাকে আমাক মান নামানৰ কথা কৈ আছে। গোটেইটো নোৱাৰো ৰাখিবা, অলপ অলপতো মান, অলপ অলপ মান, হয়। এই অসত্য ইন্দ্ৰিয় হেতু যতে কপাতক, ও সৰ্বপাপ নাশ হ'ব, এ পাঠক গীতা কয়। চাওকচোন কিমান ডাঙৰ বস্তু থৈ দিছে। সৰ্বত্ৰ আহাৰ কৰে নকৰি বিচাৰ, ও গীতা পাঠে সেই পাপ খণ্ডয় তাহাৰ। ও ৰত্নপূৰ্ণ মহিলা কৰে অন্যায়েৰে, গীতা পাঠে মাত্ৰ তাৰ সেই পাপ হৰে। অন্তৰতো গীতা যাৰ কৰয় ৰমন, সাংগিক পণ্ডিত জাপক ক্ৰিয়াবান। জ্ঞানী ধনী যোগী জিত অৱশ্যে হয়, ও জিতয় সদায় হৃদয়ত গীতাকো ধৰ। যোগী ঋষি দেৱগণে দে ৰক্ষে তাৰ, ও থাকয় সহায় তাৰ দৈৱকী কুমাৰ। ধ্ৰুৱ আদি পাৰিষাদ নাৰদ গোসাঁই, সৰ্বত্ৰ গীতাৰ আগে অৱস্থান হয়। পঢ়ে শুনে কিম্বা অৰ্থ কৰয় গীতাৰ, অৱস্থান কৰে কৃষ্ণ সহিতে তাহাৰ। ও ৰাম এ নাৰায়ণ বদতি শুনিও কো ধনঞ্জয়, হৃদয়ৰ ধন গীতা জানিবা নিশ্চয়। গীতা মাত্ৰ সৰ্বোত্তম জ্ঞানৰো আধাৰ, তিলক পালহ মই আশ্ৰয় গীতাৰ। এ গীতাই হে পৰম পদ গীতাত্তম স্থান, গীতাই হে পৰম বিদ্যা ব্ৰহ্মৰূপী মান। গীতাৰ গোপন তথ্য শুনা ধনঞ্জয়, ও যাহাৰ কীৰ্তনে সৰ্ব পাপ মুক্ত হয়। গংগা গীতা, গয়া গীতা, সাবিত্ৰী গীতা, সত্যা, অৰ্ধমাতা, সীতা, ভগ্নী প্ৰতিব্ৰতা। এই গীতা পাঠ কৰিলে, গীতা পাঠ শুনিলে গংগাত গাও ধোৱাৰ নিচিনা হয়। গংগাত যেনিবা গাও ধুই আহিলো আমি, হয়। ও ৰাম চন্দ্ৰলোকে বাস হয় অযুত বছৰ, সংসাৰৰ দুখ নাপাৱে সিটো নৰ। কোনো অধ্যায়ৰ 4 ভাগৰ এভাগ পাঠ কৰি কৰে যদি জীৱন ত্যাগ, সৰ্ব পাপ মুক্ত পাই সেই সদাচাৰ, ৰাখি ৰাখি পাপ হব ধ্বংস হয় তাৰ। এ মৃত্যুকালে গীতা সংগে থাকয় যাহাৰ, বৈকুণ্ঠে কৃষ্ণৰ সংগে কৰয় বিহাৰ। স্মৰে কিবা পাঠ কৰে মৰণ কালত, অনায়াসে যাৱে হিত গলক থামত। মৃত্যুত যদি অধ্যায় আকৌ গীতা পাঠ কৰি, গীতা ভাষবাৰে পুনু নৰ জন্ম ধৰি। যত ধৰ্ম কৰ্ম মানে গীতাতে আছয়, ঐ হব নিৰ্দোষী বুলি সৰ্বলোকে কয়। চতুৰ্বৰ্ণ লোকে এই অৱনিৰ ভিতৰে, অমৃত ৰূপিণী গীতা আশ্ৰয় নকৰে। হাতৰ অমৃত ত্যাগ কৰে জানি শুনি, ও বিষ পক্ষী মাৰে যেন প্ৰাণ কাপুনি। আজিকালি এটো পন্থা নলওঁ মানুহ, নলাই ভালকে গীতা পাঠকো নাযায়। কিয়া যাম, আগগাল পঢ়াত দিব, এটা কল দিব, এক কাপ চাহ খুৱাব, গীতা পাঠক গেলি কি হ'ব?
কিন্তু গীতা পাঠক আহিলে অমৃত পাব এইটো চিন্তা নকৰে যাব আপোনাৰ আপুনি যদি মদে মাংসে খানা এটা পাতা তেতিয়া আপুনি শালখা হেঙাত দিব লাগিব নামাতাকেই আহিব কিন্তু গীতা পাঠক মাতিলেও এনেকুৱা মানে কিছুমান ব্যক্তি আছে আপোনাৰ এতিয়া যাম তাতে কাম নাই যাম নে মই পলাশবাৰী চকত যাম ও ৰাম জনকাদি ঋষিগণে গীতা শ্ৰয়া হৈ পাপ খণ্ডি অন্তকে পৰম গতি পাই লৰ স্বৰ্ণহে গীতা সকলে সমান ব্ৰহ্মস্বৰূপিনী গীতা জানামতি মান অভিমানে গৰ্ভ গীতা নিন্দে যিটো জন অৱশ্যে সি মূৰ হয় নৰকে পতন অহংকাৰে গীতা অৰ্থ শ্ৰদ্ধা নকৰয় কল্পন্তে কুম্ভী পাক নৰকোতৰয় গীতা কোকৰয় বাক্য নুশুনয় আনে সুকৰ জনিত জন্ম ধৰে সেই জনে চুৰি কৰি আনি যদি পঢ়য় গীতাক পুণ্যক্ষয় পাই পাখে বেৰ হয় তাহাক গীতা পঢ়ি পৰমৰ্থক নলভ হয় নাপয় একো ভাল মিছাতে পঢ়য় যেনে প্ৰমতৰ শ্ৰম হয় অনাহক ততধিক হিত বুলি জানিবা সম্যক গীতাক সুনয়জিত শুদ্ধ চিত্ত হৈ সুবৰ্ণ পাতৰ বস্ত্ৰ ভোজ্য দ্ৰব্য চাই পিতৃ হেতু পৰমাত্মা উচুৰ্গা কৰিব যথাযজ্ঞ পুঁজি বাচ ককো সন্তোষিব সুবৰ্ণ সহিতে বস্ত্ৰ দ্ৰব্য দিব দান বাচকৰ তুষ্টে পিতৃ হৈয়ে ভগৱান সুতনি গধতি শুনিও কৰি গণ অৰ্জুনৰ আগত স্বয়ং কহে নাৰায়ণ ও গীতা পাঠ হেখাইত পাঠ যে কৰিব তেবেহে পাঠৰ ভাল সিজনাই লোভিব গীতা পাঠ কৰি যদি মাহাত্য নপঢ়ে বৃথাতে সিজনে গীতা পাঠ কৰি মৰে মাহাত্য সহিতে গীতা পঢ়ে কিবা শুনে লভয় পৰম গতি শ্ৰোতা বক্তা জনে এই পুণ্য ফলে সংসাৰ তৰয় হিতুজন অৰ্থ শুনি মাহাত্মাকে কৰিলে শ্ৰৱণ শুনা সৰ্বজন ইটো মাহাত্য গীতাৰ যাহাৰ প্ৰভাৱে সুখে হে তৰয় সংসাৰ হে গীতাৰ মাহাত্য এই মানে সমাপন হৰি হৰি বলা হবে সবাহদ গণ হৰি ৰাম ও ৰাম 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 ও ৰাম হৰি ৰাম 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 নাৰায়ণকে স্মৰণ কৰি হৰি বল হৰি গীতা ভাগৱতকে স্মৰণ কৰি হৰি বল হৰি